আজি ৰাতি মোৰ ফটিকাত উপঙি আহিব এখন চেৰি ফুলৰ নাও আৰু জোনাকৰ চোলা পিন্ধি হেৰাই যাম কোনোবা অজান দ্বীপত। শাৰী শাৰী মাটিৰ চাকিত ঘিউ হৈ জ্বলিব সময়, স্নায়ুত বিয়পিব পোৰা মাটিৰ পুৰণি শিহৰণ। তেজৰঙা আলতাৰে দুবৰি বোলাই চমকি উঠিব এক জলমল ৰূপশিখাৰ ৰঞ্জুন বিজুলী নাচোন। চঞ্চল পতংগৰ পাখি পুৰি উজলিব খোজৰ সত্য, সুসাহত সোমাই আহিব চিৰন্তন ধোঁৱাৰ সুবাস। সকলো মায়া হৈ যাব, কোমল বীণাৰ বুকুৱে বতাহত বাকি দিব সুৰৰ অমৃত। তুংগত উঠিব কবিতাৰ হৃদস্পন্দন আৰু হঠাৎ ভাঙি যাব মাটিৰ মৃদংগ। ছন্দপতন? তথাপি দ্ৰুত লয়ত কঁপি ৰ'ব মোৰ ৰাতিৰ পৃথিৱী। আৰু শেষ নিশা দীঘল উশাহত আঙুলিৰ মিঠা সুগন্ধ লৈ দুখন কঁপি থকা ওঠেৰে খুলি দিম সেই ধুনীয়া ভৰিৰ নুপুৰ জুৰি। স্বৰচিত কবিতাটি পাঠ কৰিলে জনাৰ্দন গোস্বামীয়ে।